নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজকে তোমালোক সকলোকে এছএছ পঢ়াশালীলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। সি নম্বৰত আছে ফিল ইন দ্য ব্লাঙ্কস, অৰ্থাৎ ব্লাঙ্কসবোৰ ফিল কৰিবলৈ কৈছে ইউজিং দ্য সাবজেক্টস। ইয়াৰ আগতটো আমাৰ কি আছিল, সাবজেক্টস দিয়া আছিল, কিন্তু প্ৰেডিকেটবোৰ আমাক বহুৱাব লাগিছিল, আৰু ইয়াত প্ৰেডিকেটছবোৰ দিয়া আছে, সাবজেক্টটো আমাক বহুৱাব লাগে, আৰু সাবজেক্টটো আমাৰ বক্সৰ ভিতৰতে আছে, যে গিভেন ইন দ্য বক্স। বক্সৰ ভিতৰতে সাবজেক্টটো দিয়া আছে, ইয়াৰ পৰা তোমালোকে বাছি লৈ ইয়াত বহুৱাব লাগে। ইয়াত প্ৰথমত আছে যে ইজ গ্ৰলিং। গ্ৰলিং মানে হৈছে গজৰা বা গছত দিয়া, যে তেনেকুৱা কি বস্তু আমাৰ আছে, দি টাইগাৰ। দি টাইগাৰ ইজ গ্ৰলিং, যে বাঘটোৱে গজৰি আছে। তাৰপিছত আছে ইজ ডান্সিং নাও, যে এই সময়ত নাচি আছে। কোনে নাচি আছে? আমাৰ ইয়াত বেছিকেলি আমাৰ নলেজ আহি গ'ল যে লীনা, যিহেতু এটাই আমাৰ ইয়াত মানুহৰ নাম আছে, ছোৱালীজনীৰ নাম আছে, ইয়াত আছে লীনা, যে লীনা ইজ ডান্সিং নাও। এতিয়া আমি চাম যে 3 নম্বৰটোত কি কৈছে, যে এম অফ ফন্ট অফ সুইট। যিহেতু ইয়াত এম আছে, ইয়াত বেছিকেলি আমাৰ কি হ'ব, আইটো হ'ব, যে আই এম অফ ফন্ট অফ সুইটছ। আৰু ইয়াত কি আছে, ৰুলড দ্য কিংডম ৱাইজলি। কিংডম কোনটোক কয়, যিটো ৰজাৰ শাসনটোক, সেইটোকে কিংডম বুলি কোৱা হয়, অৰ্থাৎ ৰাজ প্ৰশাসনটো, সেইটোকে কিংডম বুলি কোৱা হয়। তেনেহ'লে এইটো কাৰ লগত হ'ব, দি কিং, যে ইয়াত হ'ব দি কিং ৰুলড দ্য কিংডম ৱাইজলি। আৰু ইয়াত আছে ইজ স্লিপিং, অৰ্থাৎ শুই থকাৰ কথা কৈছে। ইয়াত শুই কোনে আছে, যে দি চাইল্ড, ইয়াত হ'ব দি চাইল্ড। আৰু ইয়াত আছে ইজ দ্য ফাৰ্ষ্ট মান্থ অফ দ্য ইয়াৰ, যে প্ৰথম মাহটোৰ কথা কোৱা হৈছে বছৰটোৰ, আৰু এইটো আমাৰ হ'ব জানুৱাৰী, ইয়াত হ'ব জানুৱাৰী। আই থিংক তোমালোকে বুজি পাইছা। আজিৰ ভিডিঅ'খন আমাৰ ইমানখিনিয়ে। আমি নেক্সটৰ এক্সাৰচাইজকেইটাৰ বিষয়ে আলোচনা কৰিম, আৰু তোমালোকক যদি ভিডিঅ'খন চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিবা, আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈও সেইটো শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক, আশা কৰোঁ তোমালোক সকলোৱে ভালেই আছা, আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বা এই ভিডিঅ'খন সম্পূৰ্ণলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।